নমস্কাৰ সকলোকে স্বাগতম জনাই পুনৰ জিকে কুৱেশ্যনৰ ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আজিও ইম্পৰ্টেণ্ট 10টা জিকে কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। বহুত বেছি ইম্পৰ্টেণ্ট এই জিকে কুৱেশ্যনকেইটা, গতিকে আহক দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, কেতিয়াৰ পৰা ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল? এতিয়া অপশ্যনকেইটা দিয়া আছে ইয়াত 1892 চনত, 1890 চনত, 1885 চনত, 1886 চনত। শুদ্ধ উত্তৰটো হ'ব ইয়াত 1892 চনত। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ, ভাৰতীয় সংবিধানত কেইটা অনুসূচী আছে? অপশ্যনকেইটা দিয়া আছে 12টা, 15টা, 16টা, 18টা। শুদ্ধ উত্তৰটো হ'ল 12টা। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নটো, সংবিধানৰ খচৰা কমিটিত থকা অসমৰ সদস্যজন কোন? অপশ্যনকেইটা দি দিছে সৈয়দ মহম্মদ ছাদুল্লাহ, ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? অপশ্যনকেইটা দিয়া আছে গোৱা, ছিকিম, মেঘালয়, নাগালেণ্ড। শুদ্ধ উত্তৰটো হৈছে গোৱা। এইবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ, গীধা কোনখন ৰাজ্যৰ লোকনৃত্য? অপশ্যনকেইটা দিয়া আছে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱ। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ, গিজা পিৰামিড কোনখন দেশত অৱস্থিত? অপশ্যনকেইটা দি দিছে ইজিপ্ত, ইৰাণ, ইৰাক, পাকিস্তান। শুদ্ধ উত্তৰটো হৈছে ইজিপ্ত। 7 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত কিমানখন ক্ৰিকেট বিশ্বকাপ আছে? অপশ্যনকেইটা দি দিছে 2টা, 3টা, 5টা, 7টা। শুদ্ধ উত্তৰটো হৈছে 2টা। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নটো, গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? অপশ্যনকেইটা দিছে সিংহ, চিতাবাঘ, গঁড়, ভালুক। শুদ্ধ উত্তৰটো হৈছে সিংহ। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ, পৃথিৱীৰ ক্ষুদ্ৰতম প্ৰাণী কি? অপশ্যনকেইটা দিছে চিতাবাঘ, ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী, কেংগেৰু। শুদ্ধ উত্তৰটো হৈছে চিতাবাঘ। এইবাৰ আহিছোঁ শেষৰ প্ৰশ্নটোলৈ, অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটোলৈ, এটা চিত্ৰৰ চাৰিওফালে মুঠ দূৰত্বক কি বুলি কোৱা হয়? অপশ্যনকেইটা দিয়া আছে পৰিধি, ব্যাস, ব্যাসাৰ্ধ, কেন্দ্ৰবিন্দু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰিধি। গতিকে আজিৰ প্ৰশ্ন ইমানেই। আপোনালোকৰ আজিৰ প্ৰশ্নকেইটা কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।